हाग्रामा महिलारे गाव सानदोंमोन बिटिसिखौ गाव बायनानै लाबा बिचारा नाছিলে हाग्रामायটো এনেকৈ ভাবিছিলে हाग्रामा महिलारीয়ে বিটিচিটো হি কিনি লৈছে हाग्रामा महिलारे गणतन्त्रखौ बुजिना मोना কিয় নাথাকিম বুলি টিভি চেনেলত যদি দম মাৰি কয় তাৰ মানে হি গণতন্ত্ৰটো বুজি নাপায় না बिटिसिनि चिफ जानायाव हाग्रामा महिलारे सोरनि लामाजों थाबायदोंमोन বিটিচিৰ চিফ হৈছিলে ই কাৰ ৰাস্তাইদি খোজ কাঢ়িছিলে যে কাৰোবাৰ ৰাস্তাত কাৰোবাক খোজ কাঢ়িবলৈ নাপায় বুলি ক'লে এইটোতো মানে মই ভাৰতৰ নাগৰিক হ'ব নালাগিব सोरनिबा लामा बानायनायाव सोरबा थाबायनो मोनैनि जेबो बाथ्रा गैया কংগ্ৰেছে ৰাস্তা বনোৱাত বিজেপি উঠা নাই বিজেপি ৰাস্তাত কংগ্ৰেছ উঠা নাই এজিপি উঠা নাই এনেকুৱাটো কথা নাই নহয় हाग्रामा महिलारि बायदिब्ला गाव जायजों थायो बे राजखान्थि हानजाया मोजां गाव थायाब्ला गाज्रि महिलारीৰ কথাটো নিজৰ যেতিয়া ভাল হয় সবে ভাল বিশ্বখনে ভাল নিজৰ যেতিয়া বেয়া হয় সবে বেয়া दिनैनि समाव आंनो हाग्रामा महिलारिखौ गोनांथि गैया हाग्रामा महिलारिनोसो आंखौ गोनांथि আজিৰ তাৰিখত মোক हाग्रामा महिलारी কোনো प्रयोजन নাই हाग्रामा महिलारीखे मोर प्रयोजन আছে बे बाथ्राखौ बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ क'क्राझाराव दिनै गोदानै लामा बानायनायनि अन्थाइ खाम्फा बेखेवनाय हाबाफारियाव बाहागो लाना खौरांगिरिनि सिगाङाव फोरमायो बे समाव बड'लेण्ड बुब्लिनिफ्राय मोनसे खौरां সমষ্টি যিটো নেকি যোৱা 17 বছৰে যিটো বিটিচিৰ শিৱৰ সমষ্টি আছিলে আৰু ইয়াত কণ্টিনিউলি বহুত বছৰৰ কাৰণে মন্ত্ৰী পাইছিলে ইয়াত লোকসভাৰ এমপিও এই অঞ্চলৰ পৰাই হয় তো কিন্তু এই অঞ্চলত এতিয়াও বহুতখিনি গাঁৱত ৰাস্তা পদূলি হোৱা নাই বহুতখিনি সংযোজন এতিয়াও হোৱা নাই সেইবিলাক মই যোৱা ইলেকশ্যনত আহি দেখিবলৈ পাইছিলোঁ আৰু আজি প্ৰথমবাৰৰ কাৰণে আমাৰ কোকৰাঝাৰ ইষ্ট সমষ্টিৰ MLA লৰেন্স ইছলাৰীৰ ডাঙৰীয়াৰ নেতৃত্বত দুইটাকৈ পথ আজি নিৰ্মাণ আৰু ৱেডিনিং কাম আজিৰ পৰা আৰম্ভ হ'ব RIDF স্কিমৰ আণ্ডাৰত তো আমাৰ চিম্বৰগাঁও অঞ্চলৰ ৰাইজৰ যিটো যাতায়াতৰ ব্যৱস্থা এইটো মানে খুব ভাল হ'ব এই ৰাস্তাটো নিৰ্মাণ হৈ যোৱাৰ পিছত আৰু ইয়াৰ লগতে আৰু এটা ৰাস্তা আজি হ'ব বালাজান তিনিআলিৰ পৰা তো এই দুটা ৰাস্তা নিৰ্মাণৰ আজি কাম আৰম্ভ হ'ব এইটোৱে নহয় আৰু বহুখিনি ৰাস্তা ঘাট আমি বনাবলৈ গৈ আছোঁ বিটিআৰ অঞ্চলত প্ৰায় 3000 কিলোমিটাৰ আমাক ৰাস্তা লাগে এতিয়া অতি শীঘ্ৰে আৰু 11 কিলোমিটাৰ আমাক দলং লাগে সো যিখিনি আমি কাউন্সিলৰ পইচা দি পাৰোঁ এইখিনি বনাম আৰু বাকীখিনি আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ আৰু তেখেতে আমাক আশ্বাস দিছে এই হিচাপে আমি ভাবিছোঁ যে অহা কেইবছৰমানৰ ভিতৰতে আমি বিটিআৰত যিখিনি যাতায়াতৰ ব্যৱস্থা এইটো ভাল কৰিব পাৰিম আৰু ৰাইজে কমিউনিকেশ্যনৰ ক্ষেত্ৰত কোনো অসুবিধা যাতে নহয় এইটো আমি লক্ষ্য ৰাখিছোঁ আৰু ইয়াৰ লগতে মই আজি আমাৰ চৰকাৰত যিখিনি EM MCLA সকল আছে চৰকাৰী বিষয়া আছে সকলোকো কৈছোঁ যে আৰু যিখিনি পথ নিৰ্মাণ কৰা হ'ব দলং নিৰ্মাণ কৰা হ'ব এইবিলাক যাতে কোৱালিটি হয় এইটো যাতে সাষ্টেইনেবিলিটিটো থাকে তো ইয়াৰ কাৰণে মই অনুৰোধ কৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে আমাৰ MLA সকলোকো কৈছে মন্ত্ৰীসকলকো যিবিলাক স্কিম দিয়া হ'ব এই স্কিমবিলাক সদায় মানে এইটো মানে চাব লাগে তত্ত্বাৱধানত ৰাখিব লাগে যাতে কামবিলাক কোৱালিটিও বিচৰা নাছিলে হাগ্ৰামাইটো এনেকৈ ভাবিছিলে হাগ্ৰামা মহিলাৰীয়ে বিটিচিটো হি কিনি লৈছে ই মানে এইটো ডেমক্ৰেটিকভাৱে পাইছোঁ এইটো নহয় বিটিচিটো তেখেতে ভাবিছিলে মই কিনি লৈছোঁ আগতে কৈছিল নহয় মই 25 বছৰ চলাম 30 বছৰ চলাম কিন্তু গণতন্ত্ৰত সেইটো নেতাবিলাকে সেইটো মনোভাৱ ল'বলৈ নাপায় সেইটো ক'বলৈ আপুনি মনত ভাবিছে ঠিকেই আছে কিন্তু গণতন্ত্ৰত ৰাইজে ৰজা আপোনাক একদিনো ৰাখিব পাৰে আপোনাক মৰা মানে বিছনাত শুই থকালৈকে আপোনাক ৰাখিব পাৰে সেইটো ৰাইজে আজি তেখেতসকলৰ নিচিনা মানে এৰগেন যি দম্ভ মাৰা নেতাবিলাকৰ কাৰণে বড়োলেণ্ড অঞ্চল পিছ পৰি আছে কোটি টকা আহিল কাম কাজবিলাক হোৱা নাই বেলেগক বাদ দিয়ক কোকৰাঝাৰৰ 10 কিলোমিটাৰ ৰেডিয়াছত আজি কি হৈ আছে এইখিনি চাওক আপোনালোকে তাৰপিছত বাকী কথাটো আপোনালোকে ক'ব পাৰে চাওক এইটোৱেতো মই কৈছোঁ আজি আমাৰ গণতন্ত্ৰ 75 বছৰ হ'ল আৰু বিশ্বৰ ভিতৰত সৰ্বোচ্চ গণতন্ত্ৰ দেশ হ'ল ভাৰত দেশ এই ভাৰত দেশত ৰাজনীতি কৰিবলৈ আহা কোনোবা এজন নেতাই যদি কয় যে মই পাৱাৰত থাকিমে কিয় নাথাকিম বুলি টিভি চেনেলত যদি দম মাৰি কয় তাৰ মানে সি গণতন্ত্ৰটো বুজি নাপায় না এনেকা মানুহৰ লগত আপুনি কি কাম কৰিব আজি বিটিআৰ অঞ্চলত BTC অঞ্চলত আপুনি এনেকা মানুহৰ লগত যদি আপুনি কাম কৰিবলৈ ওলায় গণতন্ত্ৰটো যদি বুজি নাপায়
আমাৰ পলিটিকেল ডেমক্ৰেচিৰ ছিষ্টেমবিলাক যদি বুজি নাপায় সি আপোনাৰ গোটেই ছিষ্টেমটো ধ্বংস কৰি দিব নহয়। এতিয়া সেই 17 বছৰৰ যিটো তেখেতসকলৰ ডেমেজ কৰা ছিষ্টেমটো ঠিক কৰিবলৈ আমি দিনে নিশা কাম কৰিব লগা হৈছে। তেখেতৰ 3000 কোটি টকা ঋণটো আমি মাৰিব লগা হৈছে। এতিয়া তেখেতে কাম নকৰাৰ কাৰণে আমি দিনে নিশা গাঁৱে ভূঞে ঘূৰি কাম কৰিব লগা হৈছে। তো সেইকাৰণে হাগ্ৰামা মহিলাৰী কোনো কথাৰ মানে ভেলু নাই। আজি এটা কয় কালি এটা কয়। যোৱা 1.5 বছৰ ধৰি মোক সদায় ক'লে বিজেপিৰ দালাল, কিবা RSSৰ দালাল, অমুক তুমুক, জাতি বিক্ৰী কৰিলে, সমাজ বিক্ৰী কৰিলে, BTCটো বিক্ৰী কৰিলে। এতিয়া নিজে ক'লে চব ভাল হয়, আমি ক'লে চবেই বেয়া হয়। চ' এইবিলাক কাম বাদ দিয়ক, এতিয়া চবে কাম কৰক। BTC অঞ্চলত শান্তি আহিছে, উন্নতি হ'ব লাগে আৰু চবেই মিলি জুলি আগবাঢ়ি যাব লাগে। কোনো মানে মিনিংলেছ কথা এজন ৰাজনৈতিক নেতা সেইবিলাক ক'বলৈ নাপায়। মানে এইবিলাক মানে আৰু যি মানুহৰ একো কথা নাথাকে সেই মানুহবিলাকে এইবিলাক কথা কয়। তেখেতে যেতিয়া BTCৰ চিফ হৈছিলে সি কাৰ ৰাস্তাইদি খোজকাঢ়িছিলে? যে কাৰোবাৰ ৰাস্তাত কাৰোবাক খোজকাঢ়িবলৈ নাপায় বুলি ক'লে এইটোতো মানে মই ভাৰতৰ নাগৰিক হ'ব নালাগিব তেনেহ'লে। ভাৰতৰ নাগৰিক হ'লেতো ৰাস্তাত উঠিবই না। আজি কংগ্ৰেছে ৰাস্তা বনোৱাত বিজেপি উঠা নাই, বিজেপি ৰাস্তাত কংগ্ৰেছ উঠা নাই, AGP উঠা নাই, এনেকুৱাতো কথা নাই নহয়। কোনখন দেশত আছে তেখেতে কোনোবা ছেটেলাইটত আছে নেকি, মংগল গ্ৰহত আছে নেকি? চ' এইবিলাক কথা কোনো মিনিংলেছ কথা। আচল কথা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আপোনালোকে সোধক BTR অঞ্চলৰ ৰাইজৰ কাৰণে তেখেতৰ কি আঁচনি আছে, কি আঁচনি কৰিলে আৰু কি আঁচনি আছে। এই আঁচনিটো খোজক। আজি কোকৰাঝাৰত কিয় ভাল হস্পিটেল এখন নাই, কোকৰাঝাৰ কলেজ মানে ভাল কলেজ এখন নাই, যিবিলাক কলেজ তেখেতসকলৰ কিয় ইমান অৱস্থাটো বেয়া, এইবিলাক কথা তেখেতক সোধক। আজি মানৱ সম্পদ উন্নয়নৰ কাৰণে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান কিয় BTR অঞ্চলত গঢ় লৈ উঠা নাই, ইণ্ডাষ্ট্ৰি কিয় এখনো তেখেতে ইয়াত স্থাপন কৰিব পৰা নাই, এই কথাবিলাক আপোনালোকেও সোধক। কি কয় আমিও শুনো। নেক্সট বাৰত যাতে তেনেকুৱা নহয়। আৰু ইয়াৰ কাৰণে আমি যিবিলাকে এইবিলাক পেপাৰ বনাইছে বা কিবা বনাইছে তাত এটা ছিষ্টেম ছেট কৰাৰ কাৰণে আমি আপিল কৰিছোঁ, যাতে তাত এক্সপাৰ্ট বড়ো মানে যিবিলাক লেংগুৱেজ এক্সপাৰ্ট বা আমাৰ প্ৰফেচাৰসকল আছে যিসকলে কাম কৰি থাকে সেইসকলক লৈ পেলাই কামটো কৰিব লাগে। মহিলাৰীয়ে নিজৰ ৰাস্তাত যাওক। ককলাবাৰী সমষ্টিত কোনো কাৰণত জিকিব নোৱাৰে, তেখেতে নিজে গৈ আছে। মইতো এতিয়ালৈকে বহুত গাঁৱত যোৱাই নাই। মানে আগৰ পৰা মই যিবিলাকত কাম কৰি আছিলোঁ সেই গাঁওবিলাকত আজি মই প্ৰয়োজন হোৱা নাই যাবলৈ। কিন্তু তেখেতে এতিয়া নিজে 17 বছৰ মানে চিফ হোৱাৰ পিছত তেখেতে নিজে আজি ড'ৰ টু ড'ৰ যাব লগা হৈছে। কাৰণটো হৈছে কি BPFৰ আৰু তাত কোনো ভেটি নাই। BTR গভৰ্ণমেণ্টক অস্থিৰ কৰা আমাৰ উৎখাত কৰাৰ ষড়যন্ত্ৰ চলাইছে প্ৰমোদ বড়োৱে। চাওক, হাগ্ৰামা মহিলাৰীৰ কথাটো নিজৰ যেতিয়া ভাল হয় চবেই ভাল, বিশ্বখনে ভাল। নিজৰ যেতিয়া বেয়া হয় চবেই বেয়া। কংগ্ৰেছৰ লগত থকা সময়ত কংগ্ৰেছ খুব ভাল আছিলে, বিজেপি বেয়া আছিলে। বিজেপি অসম ধ্বংস কৰিব বুলি কৈছিলে। যেতিয়া বিজেপিৰ লগত আছিলে কংগ্ৰেছ বেয়া হ'ল, বেলেগ UPPL বেয়া হ'ল, চবেই বেয়া হ'ল। আৰু আজি তেখেতে বিজেপিৰ লগত মানে ওচৰ চাপিবলৈ তেখেতে চেষ্টা কৰি আছে। সেইকাৰণে আমাক কৈ আছে যে বিজেপি ধ্বংস কৰিব বিচাৰিছে, কিবা বিচাৰিছে। আমি নীতিবিহীন ৰাজনীতি কৰিবলৈ অহা নাই। আমাৰ কাৰণে পাৱাৰ পলিটিক্সটো বহুত ডাঙৰ কিবা এটা বস্তু যে যিটো নহ'লে আমি জীয়াই থাকিব নোৱাৰিম তেনেকুৱা নহয়। আজি পাৱাৰৰ বলিয়া তেখেতেহে। আৰু এতিয়া আমি এটা নীতি লৈ পেলাই ৰাজনীতি কৰিবলৈ আহিছোঁ। তেখেতৰ নিচিনা এবাৰ ঘোঁৰাত উঠিম, এবাৰ হাতীত উঠিম, তেনেকৈ এবাৰ নাৱত উঠিম, সেইবিলাক আমাৰ নাই। আমি এটা ষ্টেণ্ড লৈ পেলাই আইডিঅ'লজি লৈ পেলাই কাম কৰিবলৈ আহিছোঁ। আৰু বিজেপিৰ এটা দীঘলীয়া এটা প্ৰচেছ চলি আছিলে বা ৰাজনীতিক প্ৰক্ৰিয়া চলি আছিল যে BTR অঞ্চলত এটা শান্তি স্থাপন কৰিব লাগে। আৰু সেইটো আজিৰ কথা নহয়। আমিও UPPL হিচাপে হওক বা আমাৰ মানে আগৰ BPPF হিচাপে হওক এই অঞ্চলত যিবিলাক হত্যা হিংসা হৈ আছিলে, বিভিন্ন মানে এই অঞ্চলত আনডেমক্ৰেটিক এক্টিভিটিবিলাক হৈ আছিলে, সেইটো বন্ধ কৰিবৰ কাৰণে আমি দীঘলীয়া সংগ্ৰাম চলাইছোঁ। ইয়াৰ বিনিময়ত এতিয়া শান্তি আহিছে, ইয়াৰ বিনিময়ত এতিয়া ডেমক্ৰেটিক প্ৰক্ৰিয়াবিলাক আহিছে, ইয়াৰ বিনিময়ত সকলো জাতি জনগোষ্ঠীৰ ৰাইজে এটা সুস্থিৰভাৱে ইয়াত জীয়াই থাকিব পাৰিছে। আৰু এইখিনি কথাকে ক'বলৈ নোৱাৰি হাগ্ৰামা মহিলাৰীয়ে উল্টা পুল্টা কৰি কথাবিলাক কৈ আছে। আজিৰ তাৰিখত মোক হাগ্ৰামা মহিলাৰীৰ কোনো প্ৰয়োজন নাই, হাগ্ৰামা মহিলাৰীকহে মোৰ প্ৰয়োজন আছে। কাৰণ যোৱা সময়ত কোনটো উগ্ৰপন্থী কাৰ ঘৰত জন্ম দিছে, কোনে বন্দুক দিছে, কোনে পইচা দিছে, কি অৱস্থাত হৈ আছে, এইবিলাক কথাবিলাক যদি আমি খোলসা কৰিব লাগে, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কি কথা কৈছে সেইবিলাক স্পষ্ট হৈ যাব। গতিকে আজি এই কথাবিলাক মই কিবা এটা প্ৰয়োজন আছে বুলি নাভাবোঁ। ৰাজনৈতিক নেতাবিলাকে কোনে কাক কেতিয়া লগ কৰে এইবিলাক চলি থাকে। কিন্তু এইবুলি হাগ্ৰামা মহিলাৰী বা BPFৰ লগত UPPL বা আমি কোনো কাৰণতে লগ হৈ কিবা চৰকাৰ চলাম, তেখেতসকলৰ লগত কাম কৰিম, সেইটো নহয়। 17 বছৰে হাগ্ৰামা মহিলাৰীয়ে আমাৰ ৰাইজক যি হাৰাশাস্তি কৰিছে, যি কষ্ট দিছে, ইয়াৰ কাৰণেহে পৰিৱৰ্তন আনিবলৈ আমি ৰাজনীতিত আহিছোঁ।